নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মই মোৰ চেনেল ডি টেক এণ্ড আৰ্ট চেনেললৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ Redmi Note 5 Proৰ কিছু ইনফৰমেশ্যন। এই ভিডিঅ'টো স্পেচিয়েলি Redmi Note 5 Pro ইউজাৰসকলৰ বাবে। বহুতে হয়তো অপেক্ষা কৰি আছিলে যে Redmi Note 5 Proত যিটো অৰিঅ' আপডেট সেইটো কেতিয়া আহিব বুলি, কিন্তু এতিয়া অফিচিয়েলি যিটো অৰিঅ' আপডেট সেইটো আহি গৈছে। মই যোৱাকালি অৰ্থাৎ 3 তাৰিখে এটি 1.5 GB ফাইল পালোঁ, যিটো আপডেট আছিলে এই ফোনটো মই সেইটো ইনষ্টল কৰিলোঁ আৰু ইনষ্টল কৰাৰ পিছত মই কি নতুন ফিচাৰ্ছ পালোঁ সেইটো মই আজি আপোনালোকক ক'ম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। গতিকে মই প্ৰথমতে আপোনালোকক এবাৰ ফোনত গৈ যিটো ইয়াৰ এণ্ড্ৰইড ভাৰ্চন সেইটো দেখাই দিছোঁ। এইটো আপোনালোকে দেখিছে 8.1.0 অৰিঅ', ইয়াতে অৰিঅ' ৰান কৰিছে, আপোনালোকে দেখিব পাৰিছে। আৰু ইয়াত এই অৰিঅ' আপডেটত কিছুমান নতুন ফিচাৰ্ছ আহিছে, সেইখিনি মই আজি আপোনালোকক ক'ম। প্ৰথমতে মই আহিছোঁ ইয়াৰে যিটো নটিফিকেশ্যন বাৰ সেইডালৰ কথাৰ বিষয়ে। আগতে যিডাল নটিফিকেশ্যন বাৰ আছিল আৰু কুইক টগলছ সেইটো ছেপাৰেটকৈ আপোনালোকে ইচ্ছা কৰিলে ছেট কৰিব পৰা আছিলে, কিন্তু এতিয়া কুইক টগলছ আৰু নটিফিকেশ্যন বাৰ যিটো আপোনালোকৰ নটিফিকেশ্যনৰ ইনফৰমেশ্যন সেইটো আপোনালোকক এবাৰতে দিয়া হ'ব, কোনো ধৰণৰ ছেপাৰেটকৈ দিয়া নহয়। কিন্তু যিবিলাক আপোনালোকৰ এপৰ নটিফিকেশ্যন সেইবিলাক আপোনালোকে এক্সট্ৰাকৈ এটি বক্স আকাৰত লাভ কৰিব পাৰিব। ইয়াতে হোৱাটছএপ, ইনষ্টাগ্ৰাম, ফেচবুক সকলোৰে বাবে বেলেগকৈ দিয়া আছে। আৰু এটা এপৰ যদি বেছিকৈ ইনফৰমেশ্যন আহে, এটাত দুটা বা তাতকৈ অধিক, তেনেহ'লে এটি বক্স হৈ তাৰে মাজতে এটি আপোনালোকে ছাইডৰ ফালে দেখিব ত্ৰিভুজ আকাৰৰ এটি চিন থাকিব, তাত আপোনালোকে ক্লিক কৰিলে তাৰ সেই এপটোৰ যিখিনি নটিফিকেশ্যন আছে সেইখিনি আপোনালোকে লাভ কৰিব পাৰিব। আৰু ইয়াৰ উপৰি যিটো ছেকেণ্ড ফিচাৰ্ছ হৈছে সেইটো হৈছে ইয়াৰে যিখিনি বাটনছ আছে, ইয়াতে একচুৱেলি যিকেইটা ৰিচেণ্ট হোম আৰু বেক বাটন আছে সেইকেইটা একচুৱেলি জেষ্টাৰ সহায়ত কণ্ট্ৰল কৰা হৈছে। ইচ্ছা কৰিলে আপোনালোকে সেইটো কৰিব পাৰে। তাৰ বাবে আপোনালোকে ছেটিঙত গৈ ফুল স্ক্ৰীণ ডিছপ্লেত যাব, তাৰপিছত আপোনালোকে যিটো ফুল স্ক্ৰীণ জেষ্টাৰ সেইটো আপোনালোকে অন কৰিব লাগিব। আৰু প্ৰথমবাৰ অন কৰাৰ লগে লগে যিখিনি ডেমো সেইখিনি আপোনালোকক দিয়া হ'ব, সেইখিনি আপোনালোকে কমপ্লিট কৰিব। আৰু তাৰপিছত আপোনালোকে যিখিনি ইয়াৰ জেষ্টাৰ সেইখিনি ইউজ কৰিব পাৰিব। মই এতিয়া আপোনালোকক ডাইৰেক্ট দেখাই দিছোঁ। যদি আপোনালোকে ছাইডৰ পৰা ছুৱাইপ কৰে তেনেহ'লে বেক হ'ব পাৰিব, ৰাইট বা লেফ্ট আপোনালোকে যিকোনো ছাইডৰ পৰা ছুৱাইপ কৰিব পাৰে। আৰু আপোনালোকে হোম বাটনৰ বাবে তলৰ পৰা ওপৰলৈ এবাৰ ছুৱাইপ কৰি দিব লাগিব। আৰু আপোনালোকে ৰিচেণ্ট বাটনৰ বাবে তলৰ পৰা ওপৰলৈ ছুৱাইপ কৰি হোল্ড কৰিব লাগিব, তেতিয়াহ'লে আপোনালোকে ৰিচেণ্ট যিখিনি আপোনালোকৰ এপ আছিলে সেইখিনি আপোনালোকে দেখিব পাৰিব। ইয়াৰ উপৰি অৰিঅ'ৰ যিটো মেইন ফিচাৰ্ছ হৈছে সেইটো হৈছে ডুৱেল 4G ডুৱেল ভল্টি হয়। আপোনালোকে ডুৱেল 4G ভল্টি আপোনালোকে একেলগে ইউজ কৰিব পাৰিব। আপোনালোকে নিশ্চয় জানে যে যদি আমি জিঅ' বা অন্য এটি চিম ইউজ কৰি থাকোঁ, তেনেহ'লে যদি আমি ইণ্টাৰনেটটো বেলেগ এখন চিমত কৰি দিওঁ তেনেহ'লে যিটো জিঅ' নেটৱৰ্ক সেইটো গুচি যায়। কিন্তু এতিয়া আপোনালোকৰ আৰু তেনেকুৱা নহ'ব। আপোনালোকে বেলেগ চিমত যদিও আপোনালোকে ইণ্টাৰনেটটো ইউজ কৰে, আপোনালোকে জিঅ'ৰ নেটৱৰ্কসমূহ পাই থাকিব আৰু সম্পূৰ্ণ কলসমূহ আপোনালোকে জিঅ'ৰ দ্বাৰাও কৰিব পাৰিব। আৰু ইচ্ছা কৰিলে আপোনালোকে দুখন জিঅ' চিমো এই মোবাইলটোত একেলগে ব্যৱহাৰ কৰিব পাৰিব। এতিয়া মই আপোনালোকক দেখাইছোঁ, মই এয়াৰটেল আৰু জিঅ' ভল্টি একেলগে পাই আছোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে ওপৰতে ইয়াত জিঅ' ভল্টি আৰু এয়াৰটেল ভল্টি মই দুয়োটা ছাৰ্ভিচে পাই আছোঁ। আৰু মই জিঅ' দুখন চিমো ইউজ কৰি চাইছিলোঁ, কিন্তু এতিয়া মোৰ হাতত বাৰু দুখন জিঅ' চিম নাই, কিন্তু মই ইউজ কৰি চাইছিলোঁ। দুখন জিঅ' চিমো আপোনালোকে একেটা সময়তে ব্যৱহাৰ কৰিব পাৰিব। ইয়াতে কোনো ধৰণৰ নেটৱৰ্কৰ ইছ্যু আপোনালোকে লাভ নকৰিব, কোনো ধৰণৰ প্ৰব্লেম ইয়াতে অহা নাই। আপোনালোকে একেলগে দুখন জিঅ' চিম ইউজ কৰিব পাৰিব, দুইখনতেই নেটৱৰ্ক আপোনালোকে পাব। আৰু ইয়াৰ উপৰি কিছুমান সৰু সুৰা আইকনবিলাক চেঞ্জ কৰা হৈছে। আৰু তাৰ উপৰি যিবিলাক গেমাৰ হয় তেওঁলোকৰ বাবে এটি নতুন ফিচাৰ্ছ দিয়া হৈছে, সেইটো হৈছে গেম স্পীড বুষ্টাৰ। আপোনালোকেতো ছিকিউৰিটি এপত পাব গেম স্পীড বুষ্টাৰ বুলি। আৰু এইটো যদি আপোনালোকে অন কৰে, মোবাইলটোৰ সম্পূৰ্ণ পাৰফৰ্মেঞ্চ অন হ'ব আৰু গেমৰ বাবে আপোনালোকে সেইটো ইউজ কৰিব পাৰিব। গেম খেলোঁতে আপোনালোকৰ যিখিনি যদি কিবা হেঙৰ প্ৰব্লেম আছিলে সেইখিনি আপোনালোকৰ যথেষ্ট পৰিমাণে কমি যাব। কিন্তু আপোনালোকে লক্ষ্য ৰাখিব যে এইটো অন কৰিলে আপোনালোকৰ যিখিনি বেটাৰী পাৰফৰ্মেঞ্চ সেইটো হয়তো কিছু কমি যাব। আৰু এইটো আপডেট হোৱাৰ পিছত মই লক্ষ্য কৰিছোঁ যে যিটো ইয়াৰ এইটো মোবাইলটোৰ বেটাৰী পাৰফৰ্মেঞ্চ, সেইটো বেটাৰী পাৰফৰ্মেঞ্চটো কিছু
ভাল হৈছে কিন্তু ক্যামেৰাটো অলপ প্ৰবলেম হৈছে মাজে মাজে ক্যামেৰাটো কাম নকৰে কিন্তু নিশ্চয় এইখিনি ফিক্স কৰিব ভাল কৰিব কোম্পানীয়ে গতিকে মই আশা কৰিছো আৰু ক্যামেৰাৰো কিছু ইমপ্ৰুভ কৰিব বুলি শুনিছো কাৰণ যেহেতু এতিয়ালৈকে 4K ৰেকৰ্ডিংৰ সুবিধা আমি লাভ কৰিব পৰা নাই এটো মোবাইলত নিশ্চয় পিছৰ আপডেটত এই মোবাইলটোত ভিডিও ৰেকৰ্ডিংৰ যেটো 4K ৰেকৰ্ডিং হেতু ইয়াতে নিশ্চয় এনেবল কৰা হ'ব মই আশা কৰিছো এই ভিডিওটোৰ পৰা আপোনালোকে কিছু উপকৃত হৈছে যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰক শেয়াৰ কৰক আৰু এনেকুৱা ভিডিও আৰু পাবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক ভিডিওটো চোৱাৰ বাবে অশেষ ধন্যবাদ থ্যাংক ইউ